সুইমিং পুল বনাবলৈ তহঁতক মাতি দিব লাগে মই ডিঙিটো একে সৰকি যাব অকণমান ব্ৰেক এটা দি লওকচোন ৰাইজৰ সেৱাৰ কাৰণেহে ৰাইজৰ সেৱাৰ কাৰণে হয় ছাৰ কি কৰিলে ওলাইছে অ ছাৰ সুইমিং পুল খুলিম নিজৰ সুইমিং পুল খুলিব তাততো প্ৰব্লেমটো কি আছে আপুনি তাত এনেকে ইউটিউববিলাক কিয় গুচাই আহিলে নিজৰ বুলি তোমাক চাৰে যেনেকৈ এচামাৰি ধৰিছে ভাগ্যে মোৰ লং পেণ্ট চেঞ্জ কৰিব লাগে হয়নে এতিয়া বিজনেছ একেলগে কৰিম বুলি ভাবিলে বিজনেছ পাৰ্টনাৰ হৈ তাত এনেকে বিপদৰ এৰি থৈ গুচি আহিলে কিমান ফটোৱা মানুহ আপুনি চাওকচোন হ'ব চৰি ৰ'বচোন আপুনি বিজনেছৰ মাথা মাৰিব লাগে নে ধুনীয়া মেডামজনীৰ কাষত বহি কথা পাতি থাকিব লাগে হ'ব ৰ'ব এইটোতো মই চৰি বুলিয়ে কৈছোঁ কিন্তু চুইমিং পুলটো ক'ত খোলা হ'ব বিজনেছ কৰিব পৰাকৈ এটা সুন্দৰ আছে ক'ত সুস্মিতা থিয়েটাৰকে পঠিয়াব আপুনি য়েছ তাই দেখোন এক্টিঙে কৰিব নাজানে ঐ ইমান সময় যে ভাবিলি জেগা পালি না জেগা পাই গ'লো ক'ত ব্ৰহ্মপুত্ৰ কি ব্ৰহ্মপুত্ৰৰ ওপৰত আমি চুইমিং পুল খুলিম এনেকুৱা এটা চুইমিং পুল খুলিম তাত বহুত হাজাৰ হাজাৰ মানুহে একেলগে এডমিশ্যন ল'ব আৰু একেলগে সাঁতুৰিব পাৰিব নিজৰ বুলি আপুনি উত্তৰ গুৱাহাটীত থাকিব মই দক্ষিণ গুৱাহাটীত থাকিম আমাৰ মালিক দুটা ফেৰী অহা যোৱা চলি থাকিব আৰু একেলগে দুহাতে পইচা উঠাম আৰু সেই কথাখিনি শেষেই নকৰিলো মানুহ পলাই দিলে যে মুকুতা দা কি আছে মুকুতা দা আপোনাৰ দোকানতে এটা কাউণ্টাৰ খুলিম কিহৰ কাউণ্টাৰ আহক ভালকে বুজাই আছো দোকানে এক পাতা এনেকে বন্ধ কৰি লওক ইয়াতে এখন টেবুল হ'ব আৰু এতিয়া আপোনাৰ এনেকে দোকানো চলি থাকিব আৰু ইয়াত প্ৰশিক্ষণ কেন্দ্ৰৰ কাৰণে এডমিশ্যন কাউণ্টাৰ এটাও চলি থাকিব নিজৰ কিহৰ প্ৰশিক্ষণ চেণ্টাৰ আৰে ইনচে মিলে মই ইমান সময় আপোনাক বুজালো কি আৰে আমাৰ মুৰা চুইমিং পুলৰ ইয়াত এডমিশ্যন কাউণ্টাৰ হ'ব চুইমিং পুলৰ আমাৰ ইয়াত মুৰা প্ৰশিক্ষণ কেন্দ্ৰ মুৰা নে খুৰা ইনচে মিলে খুৰা নহয় মুৰা মানে মুকুতা মানে ৰাকেশ নিজৰ বুলি হয় নেকি একেবাৰে এলফাবেটত কৰিলে এতিয়া যাওক ধুনীয়াকৈ আপুনি ৰেজিষ্টাৰ এখন আনক 5 টকা পেন এটা আনক ইয়াত ধুনীয়াকৈ বহি লওক আৰু হৈ গ'ল হয় নেকি ৰ'ব ওলা বুলি কৈছে কিহৰ পাগলামি এইবিলাক স্যার আমার বহুত দুঃখ লাগিছে কৈছো আজি আপুনি দোকানৰ পৰা মোক গতিয়ে বাহিৰ কৰি দিছে কি দিছো যা আপুনি কাক গতিয়ে বাহিৰ
বাহি কৰিছে জানে কাক? এটা চুইমিং চেণ্টাৰ মালিকক আপুনি আজি কটীয়া বাহি কৰিছে বুলি থোৱাহে কেতুৱা আহে তোৰ ইমান সাহ মোৰ দোকানৰ আধা পত্তা বন্ধ কৰি চুইমিং পুলৰ এডমিশ্যন কাউণ্টাৰ খুলি মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত মই চুইমিং পুল খুলি আছো তাততো মোক কোনে একো ক'বলৈ কাগজ কৰা নাই নে মহাবাহু ব্ৰহ্মপুত্ৰতকে আপোনাৰ দোকানখনৰ হেৰিটো ডাঙৰহে ৰ'বাচোন বাৰু ব্ৰহ্মপুত্ৰৰ ওপৰত চুইমিং চেণ্টাৰ খুলিবা চুইমিং পুল খোলে